বাবা বহুত ভাল মজা লাগিছে আৰু কৰা কাম একো নকৰে কিন্তু তেওঁক মজা লাগে আৰু কৰা কিবা কৈছা একো নহয় মহাৰাজ এইটো মাটিৰ গান মাটি সংৰক্ষণৰ অভিযান সেভ সইল মুভমেন্ট ঠিক আছে মই বুজি পাইছো কি এইটো এয়া হৈছে মাটি বচাওক অভিযান মহাৰাজ মাটিক পুনৰুজ্জীৱিত কৰাৰ বাবে আৰু ইয়াৰ মানদণ্ড উন্নত কৰাৰ বাবে সমগ্ৰ বিশ্বতে এটা অভিযান চলোৱা হৈছে আৰু আপোনাৰ অজ্ঞাতে কেনেদৰে অভিযানটো চলিব পাৰি আপোনাৰ অনুমতি অবিহনে আনকি এখন পাতো লৰচৰ কৰিব নোৱাৰে নিশ্চয় লৰচৰ কৰিব নোৱাৰে কাৰণ আমি সকলো গছ কাটি পেলাইছো এতিয়া চাৰিওফালে কেৱল মুকলি পথাৰ এইটোৱে সমস্যাটোৰ কাৰণ মহাৰাজ সমগ্ৰ বিশ্বতে মাটিৰ স্বাস্থ্যৰ অৱনতি ঘটিছে মাটি নিষ্প্ৰাণ হৈ পৰিছে আৰু বালিলৈ পৰিৱৰ্তিত হৈছে তুমি কেনেকৈ জানিলা যে মাটি নিষ্প্ৰাণ হৈ পৰিছে আৰু বালিলৈ পৰিৱৰ্তিত হৈছে ময়ো এনেদৰে ঘূৰি ফুৰিছো মই কেতিয়াও মাটি নিষ্প্ৰাণ হোৱা দেখা নাই ক্ষমা কৰিব মহাৰাজ কিন্তু আপুনি এনেদৰে আপোনাৰ মূৰটো ৰাখি ঘূৰি ফুৰে তললৈ চাই খোজ কাঢ়িলে এই সকলো পইণ্টছ বুজিব পাৰিব যদি মাটিত জৈৱিক পদাৰ্থ 3%তকৈ কম হয় মাটি খেতিৰ বাবে অনুপযুক্ত হৈ পৰে ভাৰতৰ 62% মাটিত জৈৱিক পদাৰ্থ 0.5%তকৈ কম আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ মাটিৰ 50% উপৰিভাগ হেৰুৱাই পেলাইছে মাটিৰ উপৰিভাগৰ 12 ইঞ্চিত বেছিভাগ জৈৱিক পদাৰ্থ থাকে ইউৰোপৰ 75% মাটিত 2%তকৈ কম জৈৱিক পদাৰ্থ আছে 2030 চনৰ ভিতৰত আফ্ৰিকাই ইয়াৰ খেতি মাটিৰ 2/3 হেৰুৱাৰ পথত আগবাঢ়িছে পৃথিৱীৰ সমস্ত ভূমিৰ 52% অৱনমিত হৈছে আৰু 2050 চনৰ ভিতৰত পৃথিৱীৰ সকলো ভূমিৰ 90% অৱনমিত হ'ব সেই কাৰণে মাটি ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ মোক কোৱাচোন বিৰু জৈৱিক পদাৰ্থক ইংৰাজীত কি বুলি কয় অৰ্গেনিক কন্টেন্ট মহাৰাজ ইংৰাজীত কোৱা ইংৰাজীত আমি এনেকৈ কওঁ মহাৰাজ আৰু আপোনাৰ ইংৰাজীত থাকক দিয়ক তেন্তে মোক অসমীয়াত বুজাই দিয়া মাটিত জন্তুৰ বিষ্ঠা বা গছৰ পাত বাকলি ডাল ফল ফুল আদি পৰিলে মাটিৰ সৈতে মিহলি হৈ জৈৱিক পদাৰ্থৰ সৃষ্টি হয় জৈৱিক পদাৰ্থই মাটি জীৱিত কৰি ৰাখে আৰু আপুনি জানেনে মহাৰাজ জৈৱিক পদাৰ্থক হিউমাছ বুলিও কোৱা হয় হিউমেন শব্দটো হিউমাছ শব্দৰ পৰা আহিছে ইয়াৰ অৰ্থ হৈছে মানুহৰ শৰীৰো কেৱল মাটিৰে নিৰ্মিত মই নহয় মোৰ মাটি বেলেগ মই বেলেগ মাটিৰে গঢ়া মই মানুহ নহয় সেই কাৰণে আমি আপোনাৰ সমৰ্থন বিচাৰিছো মহাৰাজ মই কি কৰিব পাৰো মোৰ এতিয়া বয়স হৈছে আপুনি কি কৈছে মহাৰাজ আপুনি এতিয়াও এজন সফল যুৱক আপোনাৰ সঁচাকৈয়ে বয়স হোৱা নাই মোৰ মনত আছে যোৱাবাৰ 100 আছিল সেইটো আপোনাৰ ওজন আছিল মহাৰাজ আচ্ছা মোক কোৱাচোন মাটি সঞ্চয় কৰি কি লাভ আমি পানী ৰাহি কৰা উচিত আমি পৰিৱেশ ৰক্ষা কৰা উচিত মহাৰাজ যদি মাটি ভাল হয় সকলো ঠিক হৈ যাব মহাৰাজ আজি পৃথিৱীয়ে যিসমূহ অতি গুৰুতৰ সমস্যাৰ সৈতে যুঁজি আছে মাটি ৰক্ষা কৰাটোৱেই সেই সকলোবোৰৰ একমাত্ৰ সমাধান যদি মাটি ভাল হয় পৃথিৱীত কেতিয়াও খাদ্যৰ অভাৱ নহ'ব পৃথিৱীত 200 কোটি লোক পুষ্টিৰ অভাৱত ভুগি আছে ভাল মাটি অবিহনে সঠিক পুষ্টি পোৱা নাযাব ভাল মাটিয়ে বৰষুণৰ পানী শোষণ কৰে গতিকে পানীৰ কোনো অভাৱ নহ'ব স্বাস্থ্যকৰ মাটি হৈছে গ্ৰহটোৰ আটাইতকৈ ডাঙৰ কাৰ্বন শোষক ই গোলকীয় উষ্ণতাৰ সমস্যা সমাধান কৰিব পাৰে মাটি স্বাস্থ্যকৰ হ'লে জৈৱ বৈচিত্ৰ্যৰ কোনো ক্ষতি নহয় শস্যৰ উৎপাদন ভাল হ'ব আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি হ'ব তেওঁলোক সুখী হ'ব তেতিয়া নিশ্চিতভাৱে কৃষকসকলে আত্মহত্যা নকৰিব ঠিক আছে মই এতিয়া বুজি পাইছো যদি আমি মাটি ৰক্ষা কৰোঁ তেন্তে এই সকলোবোৰ হ'ব কিন্তু মই মাছহে খাওঁ আপুনি ইমান জ্ঞানী মহাৰাজ কিন্তু মহাৰাজ ই কেৱল আপোনাৰ সমস্যাহে সমাধান কৰিব বাকী 700 কোটি লোকৰ কি হ'ব অনুগ্ৰহ কৰি তেওঁলোকৰ বিষয়েও চিন্তা কৰক কোনেও মোক নকয় কিয় যে ইমান মানুহৰ জন্ম হৈছে এইবোৰৰ ভিতৰত কিমানজন আমাৰ আপুনি কি কৈছে মহাৰাজ আপুনি ৰজা
তেওঁলোক সকলোতো আপোনাৰেই ভাল ধন্যবাদ তেন্তে মই মোৰ 700 কোটি সন্তানক কি ক'ব লাগিব এই শৰীৰটো হৈছে মাটিৰ মোৰ শৰীৰ আপোনাৰ শৰীৰ প্ৰতিটো শৰীৰ কেৱল মাটিৰ শৰীৰ আপোনালোক সকলোৱে অনুগ্ৰহ কৰি টুইটাৰ ইনষ্টাগ্ৰাম আদি ছ'চিয়েল মিডিয়াৰ জৰিয়তে ছেভ ছইল অভিযান ফ'ল' কৰি এই অভিযানক সমৰ্থন কৰক আৰু ইয়াৰ বাবে প্ৰতিদিনে মাত্ৰ 10 মিনিট ব্যয় কৰক নহয় জানো মহাৰাজ কিয় নহয় সকলোৱে এইটো কৰিব মনোযোগেৰে শুনিব সকলোৱে ছ'চিয়েল মিডিয়াত ছেভ ছইল অভিযান ফ'ল' কৰা উচিত সকলোৱে ফ'ল' কৰিব আৰু আমি নাচিম মাটি সংৰক্ষণ কৰিবলৈ সদগুৰুৱে 21 মাৰ্চত 30,000 কিলোমিটাৰৰ অকলশৰীয়া মটৰচাইকেল যাত্ৰা আৰম্ভ কৰিছিল এই 100 দিনীয়া যাত্ৰাত সদগুৰুৱে বহুতো দেশ ভ্ৰমণ কৰি চৰকাৰ আৰু নাগৰিকসকলক সাক্ষাৎ কৰিছে সকলো দেশে ছেভ ছইল অভিযানক আন্তৰিকতাৰে আদৰণি জনাইছে ইয়াৰ উদ্দেশ্য হৈছে পৰ্যাপ্ত জনসমৰ্থন প্ৰাপ্ত কৰি 192খন ৰাষ্ট্ৰৰ চৰকাৰক দেখুৱাই দিয়া যে তেওঁলোকৰ নাগৰিকসকলে মাটি আৰু পৰিস্থিতি বিজ্ঞান পুনৰুজ্জীৱিত কৰাৰ বাবে এক নীতি বিচাৰে আহক আমি আগৰ প্ৰজন্মৰ পৰা পোৱা একেই স্বাস্থ্যকৰ মাটি আগন্তুক প্ৰজন্মবোৰক আগবঢ়াই দিওঁ